সৰিয়হৰ দুলিতে ভূত শোণিতপুৰ জিলাখনৰ আইন সুৰক্ষা আৰু ৰূপায়ণৰ দায়িত্বত থকা শোণিতপুৰ জিলাৰ দণ্ডাধীশে এতিয়া উলংঘা কৰিছে আইন নিজৰ স্বাৰ্থৰ সুৰক্ষাৰ বাবে কৰ্মৰত দণ্ডাধীশে জড়িত হৈ পৰিছে আইন উলংঘা কাৰ্যত কেনেদৰে জড়িত হৈ পৰিছে কৰ্মৰত দণ্ডাধীশসকল আইন উলংঘা কাৰ্যত এই সন্দৰ্ভত চাওক অগ্নিগড় নিউজৰ এক বিশেষ প্ৰতিবেদন শোণিতপুৰ জিলাখনত এতিয়া 100টা ইটা উদ্যোগৰ অধিকাংশই বিধ্বস্ত কৰি তুলিছে সমাজ জীৱন জিলাখনত বিভিন্ন প্ৰান্তত স্থাপন হোৱা ইটা উদ্যোগসমূহ জড়িত হৈ পৰিছে চূড়ান্ত আইন উলংঘা কাৰ্যত জিলাখনত পথাৰ সংস্কৃতি ধ্বংস কৰি মানুহৰ জীৱন জীৱিকালৈ বিপৰ্যয় নমাই অনা এই ইটা উদ্যোগসমূহৰ সন্দৰ্ভত তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত জ্যেষ্ঠ সাংবাদিক তথা সদৌ অসম সাংবাদিক সন্থা আজোৰ সভাপতি পংকজ কুমাৰ নাথে তথ্য জনাৰ অধিকাৰ আইন 2005ৰ অধীনত কেতবোৰে তথ্য বিচাৰি যোৱা 7 জুলাই 2021 তাৰিখে শোণিতপুৰ জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ লোক তথ্য বিষয়াৰ ওচৰত এক আবেদন জনাইছিল জিলা উপায়ুক্ত কাৰ্যালয়ৰ লোক তথ্য বিষয়াগৰাকীয়ে উক্ত আবেদনৰ প্ৰাপ্তি স্বীকাৰ কৰি 10 দিনৰ ভিতৰত তথ্যসমূহ দাখিল কৰিবলৈ জিলা উপায়ুক্ত কাৰ্যালয়ৰ ৰাজহ বিভাগ ঢেকিয়াজুলিৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ঠেলামৰা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া চাৰিদুৱাৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া তেজপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া আৰু নদুৱাৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়ালৈ যোৱা 12 জুলাইত পত্ৰ প্ৰেৰণ কৰিছিল জিলা উপায়ুক্ত কাৰ্যালয়ৰ ৰাজ্যিক লোক তথ্য বিষয়া গৰাকীৰ পত্ৰৰ ভিত্তিত কেৱল ঠেলামৰা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া বৰেণ্য ৰঞ্জন বৰঠাকুৰেহে সংশ্লিষ্ট তথ্যসমূহ আদায় দিলে 16 দিনৰ ব্যৱধানৰ অন্তত জিলা উপায়ুক্ত কাৰ্যালয়ৰ ৰাজহ বিভাগৰ অতিৰিক্ত উপায়ুক্ত সত্যজিৎ চেতিয়াই তথ্য আদায় দিয়াৰ নামৰ এক পত্ৰ প্ৰেৰণ কৰে যদিও উক্ত পত্ৰখনত 5টা তথ্যৰ কেৱল এটা তথ্যহে আদায় দি বাকি তথ্যসমূহ আদায় দিবৰ বাবে ঢেকিয়াজুলি চাৰিদুৱাৰ তেজপুৰ নদুৱাৰ ৰাজহ চক্ৰ কাৰ্যালয়ৰ চক্ৰ বিষয়াৰ জিম্মালৈ ঠেলি দিয়ে তাৎপৰ্যপূৰ্ণ যে জিলাখনত ৰাজহ বিভাগৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত সত্যজিৎ চেতিয়াই নিজৰ কাৰ্যালয়ত মজুত থকা তথ্যসমূহ আদায় দিবলৈ সক্ষম নহল বিশেষকৈ ইটা উদ্যোগ স্থাপনৰ ক্ষেত্ৰত শোণিতপুৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ পৰা এনঅচি তথা আপত্তিবিহীন প্ৰমাণপত্ৰ দিয়া হয় যদিও উক্ত প্ৰমাণপত্ৰৰ কপিও জিলা উপায়ুক্ত কাৰ্যালয়ৰ ৰাজহ বিভাগে আদায় দিবলৈ সক্ষম নহল আনহাতে সংশ্লিষ্ট চক্ৰ বিষয়াসমূহলৈ তথ্য জনাৰ অধিকাৰ আইনৰ তথ্যসমূহ দিবৰ বাবে জিলা উপায়ুক্ত কাৰ্যালয়ৰ ৰাজ্যিক লোক তথ্য বিষয়াই নিৰ্দেশ জাৰি কৰিছিল যদিও 10 দিনৰ ঠাইত প্ৰায় এমাহ অতিক্ৰম কৰাৰ পিছতো আবেদনকাৰীক তথ্যসমূহ আদায় নিদিলে ঢেকিয়াজুলিৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া কবিতা ডেকা চাৰিদুৱাৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া অদিতি গগৈ তেজপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া পংকজ বৰা আৰু নদুৱাৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া আকাশদীপ কাকতিয়ে তথ্য জনাৰ অধিকাৰ আইন 2005 অনুসৰি এমাহৰ ভিতৰত আবেদনকাৰীক সম্পূৰ্ণ তথ্য আদায় দিব লাগে যদিও জিলা উপায়ুক্ত কাৰ্যালয়ৰ ৰাজহ বিভাগৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত সত্যজিৎ চেতিয়াই সম্পূৰ্ণ তথ্য আদায় নিদিয়াৰ লগতে ঢেকিয়াজুলি ৰাজহ চক্ৰৰ চক্ৰ বিষয়া কবিতা ডেকা চাৰিদুৱাৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া অদিতি গগৈ তেজপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া পংকজ বৰা আৰু নদুৱাৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া আকাশদীপ কাকতিয়ে তথ্য আদায় নিদিয়াত তথ্য জনাৰ অধিকাৰ আইন 2005 উলংঘা কৰাৰ সন্দৰ্ভত উক্ত চক্ৰ বিষয়া তথা দণ্ডাধীশ কেইগৰাকীৰ বিৰুদ্ধে অভিযোগ তুলি তথ্য জনাৰ অধিকাৰ আইন 2005ৰ ধাৰা অনুসৰি আজি আবেদনকাৰীয়ে জিলা উপায়ুক্ত কাৰ্যালয়ত প্ৰথম আপিল কৰ্তৃপক্ষ তথা অতিৰিক্ত উপায়ুক্ত ৰুমি বৰাৰ ওচৰত আপিল আবেদন দাখিল কৰে উক্ত আপিল আবেদনত আবেদনকাৰী সদৌ অসম সাংবাদিক সন্থা আজোৰ সভাপতি পংকজ কুমাৰ নাথে স্পষ্টভাৱে উল্লেখ কৰে যে বিচৰা তথ্যসমূহৰ লগত দুৰ্নীতি অনিয়ম জড়িত থকাৰ বাবেই উল্লেখিত দণ্ডাধীশ কেইগৰাকীয়ে উদ্দেশ্য প্ৰণোদিতভাৱে তথ্য প্ৰদানৰ পৰা বিৰত থাকে এনেদৰে এতিয়া সংঘটিত হৈছে আইন ৰক্ষাৰ দায়িত্বত থকা দণ্ডাধীশৰ আইন উলংঘা কাৰ্য অৱশ্যে বিষয়টোৰ সন্দৰ্ভত শোণিতপুৰ জিলাৰ উপায়ুক্ত ভূপেশ চন্দ্ৰ দাসৰ আজি দৃষ্টি আকৰ্ষণ কৰাত জিলা উপায়ুক্তগৰাকীয়ে এনেদৰে কয় গ্ৰহণ কৰিম চাম আপিলৰ হেৰিটো দিয়ক মই কি অভিযোগটো চাই আমাৰ যি তথ্য দিবলগীয়া আছে সেইটো ব্যৱস্থা কৰিম কিয় উদ্দেশ্য প্ৰণোদিতভাৱে দণ্ডাধীশ কেইগৰাকীৰ তথ্য জনাৰ অধিকাৰ আইন 2005 উলংঘা কৰি তথ্য প্ৰদানৰ পৰা বিৰত আছে ইটা উদ্যোগ স্থাপনৰ নামত শোণিতপুৰ জিলাখনত বিশেষকৈ খেতিয়কৰ জীৱন জীৱিকা বিধ্বস্ত কৰি কেনেদৰে দুৰ্নীতি লুণ্ঠন অনিয়ম চলাই আহিছে
এই সন্দৰ্ভত পৰৱৰ্তী প্ৰতিবেদনত আমি সবিস্তাৰে দাঙি ধৰিম। ব্যুৰ' ৰিপৰ্ট, অগ্নিগড় নিউজ।